পিনাক্ষী শৰ্মা এই দুটা ভিতৰত আমাৰ দুটা বাতি আৰু অকুবত দুটা বাতি আমি ঘোষণা কৰিলোঁ। তাতে আমি 8 নম্বৰ আৰু 2 নম্বৰ খণ্ডটা আমি অসম গণ পৰিষদলৈ এৰিছোঁ। তেনেকৈ ঠিক আমি 1 নম্বৰ খণ্ডটোত নিৰ্মালী দেৱীৰ নামটো আমি ঠিক কৰিছোঁ। 1 নম্বৰ আগতে ক'লোঁ অকুবক এৰি দিছোঁ 2 নম্বৰটো। 3 নম্বৰত আমি স্বপন ঘোষ ডাঙৰীয়াৰ নামটো আমি ঠিক কৰিছোঁ। 4 নম্বৰত অচ্যুত দাস, 5 নম্বৰত সুব্ৰত শীল আছে ন, সুব্ৰত শীল, 6 নম্বৰত জগদীশ লহকৰ, 7 নম্বৰত তৰালী দাস, 7 নম্বৰত তৰালী দাস, 7 নম্বৰ তৰালী দাস, 8 নম্বৰটো অসম গণ পৰিষদক এৰি দিয়া আছে। 8 নম্বৰ 9 নম্বৰ গিৰিজা নাথ, 10 নম্বৰ কল্পনা চহৰীয়া, 10 নম্বৰ কল্পনা চহৰীয়া। তেনেকৈ থাকিলে আমাৰ খাৰুপেটীয়া এইবাৰ 11টা হৈছে, আগতে 8টা আছিলে। খাৰুপেটীয়াত আগতে 8টা আছিল। আগৰ মিউনিচিপালিটিৰ হেৰি আছিল, চেয়াৰপাৰ্চন আছিলে কৃষ্ণা চাহা, তেখেতক আমি পুনৰবাৰ ঠিক কৰিছোঁ কৃষ্ণা চাহা। 2 নম্বৰ গণেশ কোচ, 3 নম্বৰ অসম গণ পৰিষদৰ কাৰণে দিছোঁ। 4 নম্বৰ সুমা কৰ্মপাল পাৰ, সুমা 5 নম্বৰ বিজিত কুমাৰ সাহা, 6 নম্বৰ ৰোহিদাস সাহা, অসীম সাহা, 8 নম্বৰ ৰীতা সাহা, 9 নম্বৰ স্নিগ্ধা জৈন, 10 নম্বৰ চন্দ্ৰকিশোৰ দাস, 10 নম্বৰ চন্দ্ৰকিশোৰ দাস, স্নিগ্ধা জৈনৰ ককাক খাৰুপেটীয়া মিউনিচিপাল বৰ্ডৰ প্ৰথম চেয়াৰমেন আছিলে। 10 নম্বৰ হ'ল চন্দ্ৰকিশোৰ দাস আৰু 11 নম্বৰ আমি অসম গণ পৰিষদৰ লগত বুজাবুজি কৰিছোঁ। চিপাঝাৰ 10খনৰ ভিতৰত আমি 6খন আৰু খাৰুপেটীয়াৰ 11খনৰ ভিতৰত আমি 9খন আমি ঘোষণা কৰিম। তাৰ আগতে যিহেতু ভাৰতীয় জনতা পাৰ্টীয়ে যিকোনো শুভ কাম কৰাৰ আগতে একবাৰ ভাৰত মাতাক স্মৰণ কৰোঁ। গতিকে আমি এই আপোনালোকক সংগঠন কৰাৰ আগতে ভাৰত মাতাৰ ওচৰত নথিপত্ৰ কৰি ল'বৰ কাৰণে অনুমতি বিচাৰিছোঁ। আজি এই পবিত্ৰ মুহূৰ্তত আমি ভাৰত মাতাক স্মৰণ কৰি ল'লোঁ। ভাৰত মাতাক স্মৰণ কৰি 3টা পৌৰসভা আছে আমাৰ, 3টা পৌৰসভা খাৰুপেটীয়া, মঙলদৈ আৰু চিপাঝাৰ। চিপাঝাৰত আমি ইতিমধ্যে 3টাতে আমি চিট শ্বেয়াৰিং কৰি লৈছোঁ আমাৰ মিত্ৰদল অসম গণ পৰিষদৰ সৈতে। চিপাঝাৰত 2টা, মঙলদৈত 2টা আৰু খাৰুপেটীয়াত 2টা, মুঠ 2টাকৈ তেওঁলোকৰ লগত আমি বুজা পৰাত আমি উপনীত হৈছোঁ। যোৱাকালি আমাৰ বৈঠক হৈছিলে। এই দুটাকৈ তেওঁলোকে পৰৱৰ্তী সময়ত হয়তো ঘোষণা কৰিব, তেওঁলোকৰ ঠিক হোৱাৰ লগে লগে। বাকীখিনি আমি কৰাৰ কাৰণে আগবাঢ়িছোঁ। যদিও চিপাঝাৰত 10টাৰ ভিতৰত আমাৰ 2টা আছিলে, তাৰ ভিতৰত আমি 10টাৰ ভিতৰত আমাৰ 8টা আছিলে, তাৰ ভিতৰত 2টাত আমি ঘোষণা কৰিব পৰা পৰ্যায়ত এতিয়াও পোৱা নাই। হয়তো আজিৰ ভিতৰতে সেই 2টা আমি ঘোষণা কৰিব পাৰিম। মঙলদৈত আমাৰ 10টাৰ ভিতৰত যিহেতু 2টা আমাৰ অকবৰ লগত অসম গণ পৰিষদৰ লগত বুজাবুজি আছে, বাকী 8টা আমি আজি ঘোষণা কৰিম। ঠিক তেনেকুৱাকৈ খাৰুপেটীয়াত এইবাৰ 11টা হেৰি হ'ব, কোৰ্ট কমিশনাৰ কাৰণে নিৰ্বাচন অনুষ্ঠিত হ'ব। তাতে আমি 2টা এৰিছোঁ, 2টা এৰিলে আমি 9টা তাতে আমি আজি ঘোষণা কৰিব পাৰিম। প্ৰথমতে মই কৰিছোঁ চিপাঝাৰত 1 নম্বৰ ৱাৰ্ডত আমি এইটো সময়ত ঘোষণা কৰিব পৰা ঠিক অৱস্থাত নাই। আমি সন্ধিয়াৰ ভিতৰত আমি ঘোষণা কৰিব পাৰিম চাগে আজি।
আজিৰ ভিতৰত ঘোষণা কৰিবৰ কাৰণে চেষ্টা কৰিম, যিহেতু মাত্ৰ কালি কিন্তু মাজত আছে আমাৰ বহুখিনি অনুশোচনা সেই 2 নম্বৰ খণ্ডত আমি সদানন্দ নাথ তেখেতৰ নামটো আমি বাছি উলিয়াইছোঁ। 3 নম্বৰ ৱাৰ্ডত চিপাঝাৰত জ্যোতিকা বনিয়া চহৰীয়া হাজৰিকা। 4 নম্বৰ ৰুণুপ্ৰভা চহৰীয়া। 5 নম্বৰ কবিতা বৰুৱা। 6 নম্বৰ পবিত্ৰ শইকীয়া। 6 নম্বৰ পবিত্ৰ শইকীয়া। 8 নম্বৰ অসম গণ পৰিষদক আমি দিছিলোঁ। আমি ইয়াত মাতিছোঁ আৰু সংবাদমেলৰ পিছত গম পোৱাৰ পিছত কোৱা সকলো বিচাৰিব, কোৱা বা সকলো আহিব ইয়াতে, একেলগে আমি ইয়াত মিলিত হ'ম। সকলোৱে আমি সংকল্প ল'ম, পুৱাই নোপোৱাই সকলোৱে একেলগে বিজেপিৰ নামত প্ৰচাৰ কাৰ্যত একেলগে ভাগ ল'ম। কোনোবাই নাপালে সেইটো মনোবেদনা ৰাখিব নালাগে, সেই হিচাপত আমি আগবাঢ়িম। আৰু সেই সভাখন শেষ হোৱাৰ পিছতেই আধা ঘণ্টা পিছত চাহ বিৰতি থাকিব। তাৰপিছতে আমি টিকটসমূহ আজি তাৰিখৰ পৰা আমি দিয়া